নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই আকৌ আহিলোঁ আপোনালোকৰ আগলৈ মোৰ চেনেলটোক স্বাগতম জনাই আজি মই অন্য এটা ৰেচিপি বনাবলৈ আহিছোঁ আপোনালোকৰ সন্মুখত ৰেচিপিটো হৈছে ফুলকবি বিলাহী আৰু মাছ বলক মই ৰেচিপিটো আপোনালোকক তৈয়াৰ কৰি দেখাওঁ এয়া মই কটা মাছখিনি ধুই কৰি ল'লোঁ সবজিখিনি মই ঠিক কৰি লৈছোঁ কবিটো মই ভালদৰে কাটি চিঙি লৈছোঁ এনেকৈ আপোনালোকে সৰু সৰুকৈ কাটি ল'ব একেবাৰে সৰু নকৰিব এনে কাটি ল'লোঁ ফুলকবি বিলাহী আলু জলকীয়া 4টা ফালি লৈছোঁ এতিয়া মাছখিনি মই অকণমান নিমখ হালধি মঠি ল'ম অকণমান দিছোঁ অকণমান হালধি দি ভালদৰে এনেকৈ সানি ল'ম মাছখিনি আপোনালোকে যদি কমকৈ ভাজিবলৈ বিচাৰে অলপ কমকৈ ভাজিব কিছুমানে অকণমান মচমচীয়াকৈ ভাজিলে ভাল পায় মই অলপ কমকৈ ভাজি থ'ম যিহেতু তৰকাৰীত দিয়া মাছ মই এতিয়া নমাই ৰাখিছোঁ খুব মচমচীয়াকৈ ভজা নাই এইকণ তেলতে মই অকণমান তেল দি ফুলকবি আৰু আলুখিনি ভাজি ল'ম আলুখিনি মই দি দিছোঁ ফুলকবি আৰু আলুখিনি মই অলপ ভাজি ল'ম মই এতিয়া নমাই ৰাখিম মই পিঁয়াজ নিদিওঁ পাঁচফোৰণ দি দিছোঁ কাটি থোৱা জলকীয়াকেইটা দি দিম এতিয়া বিলাহীকণ মই অকণমান ভাজি ল'ম আপোনালোকে আপোনালোকৰ জোখমতে দি দিব নিমখ হালধি দি দিব ইয়াত মই একো বেলেগ মছলা ব্যৱহাৰ নকৰোঁ আজি এতিয়া ভালদৰে লৰাই ল'ম বিলাহীখিনি ভালদৰে যেতিয়া সিজি যাব তাৰপিছত আকৌ কবি আলুখিনি মিলাই ভজা হৈ গৈছে ইয়াতে মই ভাজি থোৱা কবি আলুখিনি দি দিম দি ভালদৰে মিলাই ইয়াতে মই গৰম পানী ঢালিম অলপ ভাজি হোৱাৰ পিছত মই এতিয়া গৰম পানী দি দিম ইয়াতে অকণমান ভাজি লৈছোঁ আপোনালোকে আপোনালোকৰ জোখমতে দিব পানীখিনি এতিয়া অলপ সময়ৰ কাৰণে ঢাকনা মাৰি গেছটো চিমত দি ৰখাই দিম এখন খুলি ভাজি ৰখা মাছখিনি ইয়াতে দি দিম অকণমান মিলাই দিম ভালদৰে মাছকেইডোখৰ অলপ সময় সিজিবলৈ দিম এতিয়া আকৌ ঢাকনাখন মাৰি দি দিয়াৰ পিছত মই অলপ সময় উতলিবলৈ দিম মই ঢাকনিখন খুলি অকণমান ধনিয়া কাটি দিছোঁ এতিয়া মই নমাই থ'ম এতিয়া দেখিছে হৈ গ'ল মই এতিয়া নমাই থ'ম আপোনালোকেও এনেকৈ বনাই চাবচোন কেনেকুৱা পায় বহুত সহজ নিয়ম এইটো যদি লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিব ৰেডি কৰা আজি ৰেচিপিটো